আপোনজনক হেৰুৱাৰ বেদনা সিজনেহে বুজি পায়, যিজনে নিজৰ আপোনজনক হেৰাইছে। এই খোলা আকাশৰ তলত যেতিয়া আহোঁ এই পথাৰখনলৈ, তেতিয়া মনটোত চাৰিওপিনৰ কোমল বতাহ, লগতে চৰাই চিৰিকটিৰ মাত, নিজান এটা পৰিৱেশত মাথো তাৰে কথা মনত পৰে, যাক মই জীৱনটোৰ পৰা একেবাৰে হেৰাই দিছোঁ। হয়, আপোনালোকে চাগে বয়ফ্ৰেণ্ডৰ কথা বুলি ভাবিছে। নহয়, একদমেই বয়ফ্ৰেণ্ড নহয়। সেইজনী আছিল মোৰ কলিজাৰ টুকুৰা, যাক মই বাইদেউ বুলি মাতিছিলোঁ, মোৰ নিজৰ ভণ্টি। হয়, কিছুমান ছোৱালী এনেকুৱা আছে, দিনে নিপিনে দিশে সপোনে ভাগৰে চবতে নিজৰ বয়ফ্ৰেণ্ডকে মনত কৰে, আৰু মই মনত কৰোঁ মোৰ বাইদেউজনীক। অকল হেৰাইছে বুলিয়ে যে তাইৰ কথা এনি টাইম মনত পৰে সেইটো নহয়, যেতিয়া তাই জীয়াই আছিলে তেতিয়াও মনত পৰিছে। প্ৰত্যেকটা দিন আবেলি হোৱাৰ লগে লগে, এতিয়া আবেলি হৈছে 4টা বাজে, আৰু প্ৰত্যেক দিন 4টা বজাৰ লগে লগে তাই ফ্ৰী হৈছে। তাইৰ সকলো ধৰণৰ কাম 4টা বজাৰ লগে লগে খতম হৈছে। এজনী ছোৱালী মানুহৰ সংসাৰৰ কাম কৰোঁতে কৰোঁতে 4টা বাজিলেহে অকণমান নিস্তাৰ পায়, সংসাৰ এখন চম্ভালিবলৈ গোটেই দিনটো কম পৰি যায়। তো তাই যেতিয়া 4টা বজাৰ লগে লগে অকণমান ফ্ৰী হৈছে, মই 4টা বজাৰ লগে লগে কলেজ খতম কৰি নাইবা অন্যান্য কাম কৰি ফ্ৰী হৈছোঁ। তেতিয়া তাই 4টা বজাৰ লগে লগে ফাৰ্ষ্ট অফ অল মোকে কল কৰিছে, সুধিছে মা দেউতা কেনেকুৱা আছে, মই কেনেকুৱা আছোঁ। আমি যে কত কথা পাতিছোঁ, কেতিয়াবা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, ফোন কাটি কাটি গৈছে, মাজতে আকৌ ফোনটো লগাইছোঁ। কেতিয়াবা 4টা বজাত ফোন কৰিবলৈ সময় নাপালে, কোনোবা দিনা কিবা প্ৰগ্ৰাম থাকিলে ৰাতি 10টা বজা 11টা বজালৈকে ফোন কৰিছোঁ। মই নকৰিলে তাই নকৰিলে মই, দুয়োটাই লেকচাৰ দিছোঁ। তাই লেকচাৰ দি ৰাতি 12টা বাজিলে নে 1টা বাজিলে সেয়া দেখা দৰকাৰ নাই, কথা পাতি আছোঁ আমি। আৰু ক'ৰ কি মহাভাৰত ৰামায়ণ কৈ থাকোঁ, আমাৰ কোনো পাত্তা নাই। কিছুমানে হয়তো ভাবিব বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে কথা পাতিছে নেকি, নহয়, আমি এনেকৈয়ে কথা পাতোঁ সঁচাই। সেই 4টা আজিও যদি বাজে, আজিও এতিয়া 4টা বাজিছে, আৰু মনটো এনেকুৱা লাগিছে ফোন আহিব, মই নকৰোঁ, তাই কৰিব। দুয়োটাই একেলগে কৰিলে বিজিহে দেখুৱাব, তাই কৰিব দে, মই কৰিম দে, মানে কিবা এটা লাগি যায় আৰু মনটোত। তো কি ক'ম, সেইটোৱে ক'লোঁ, যাই হেৰাইছে সেহে গম পায় মোৰ মাজত কেনেকুৱা এটা ফিল হয়। মই গৈছিলোঁ গাইছ গৰু আনিবলৈ, মোৰ হাতত দেখাই পাইছে গৰুৰ ৰছী, গছডালৰ তলতে আহোঁতে এটা বগৰী টুকালোঁ। আৰু আপোনালোকে জানেনে, টেঙাৰ দিনবোৰ আহিলে, যেতিয়া আম টেঙা কিংবা বগৰী টেঙাৰ দিনবোৰ আহিলে আমাৰ ভণ্টিহঁতৰ আৰু ৰক্ষা নাই, আমি গোটেই একলগ হৈ যাম। বাছ, যিটো টেঙা আহিছে সেইটো টেঙাকে খুন্দি খুন্দি খাবলৈ প্ৰস্তুত হৈ যাম। কোনে কিমান জ্বালা খাব পাৰে, কম্পিটিশ্যন চলি থাকে। আমৰ দিন আহিলে ক'বই নালাগে, ঔটেঙাটো ঢেঁকীত খুন্দিবলৈ বাকী নাথাকে। সেই দিনবোৰ আহিলে যে কত মিছ কৰিম। আজি 4 মাহ হৈয়ে গ'ল তাই এই দুনিয়াৰ পৰা একেবাৰে গুচি যোৱা। চ' আজিলৈকে কি ক'ম, বহুত দুখ লাগে। ঘৰ আহি পালোহি, বাই বাই।